কবিতাৰ শিৰোনাম বৰষুণৰ বতৰা মোৰ প্ৰিয় খেলুৱৈ। কবি তন্ময় কলিতা, আবৃত্তিকাৰ হীৰকজ্যোতি কলিতা। কেনে আছা? আশা কৰোঁ ভালে তোমাৰ। আজি শাওণ মাহৰ প্ৰথমটো দিন, থলালৈ এয়া বৰষুণ নামিছে। উন্মাদ হৃদয় বাসনা আজি বাধাতে কিদৰে ৰাখিম কোৱা? ভাল পোৱাৰ মিঠা অনুভৱ সযতনে ৰাখি থৈছো কেৱল তোমাৰ নামত। কেৱল তোমাৰ নামত তুমি মচি নেপেলাবা। তোমাৰ জানো এতিয়া মনত পৰে বৰষুণৰ সেই ভাল লগা দিনবোৰলৈ, আৰু কৃষ্ণচূড়াৰ বুকুৰ সেই মতলীয়া বতাহজাকলে, বিষণ্ণ আবেলিৰ অস্তগামী সূৰ্যৰ সেই ৰাঙলী আভৰ সন্ধ্যা। সকলোতো পাহৰিয়ে পেলালা চাগে। মনত পৰেনে বাৰু তোমাৰ শাওনৰ সেই বৰষুণ জাকত একেলগে জিতাৰ কথা? দিহিলী পুখুৰীৰ পাৰত বহি কটোৱা সেই নষ্টালজিক সময়বোৰৰ কথা। এতিয়াতো সকলো মোৰ বাবে বিষাদগ্ৰস্ত সময়ৰ অপ্ৰকাশিত বেদনা মাথো। কিমান আৰু ভুগিম বেদনাভুক্ত জীৱন, কিমান আৰু পাৰ কৰিম উজাগৰি নিদ্ৰাহীন ৰাতি। ব্যৰ্থ জীৱনৰ দীঘলীয়া সমনীয়া আজিও তোমাৰ পদূলি নমলা মুখত তুমি ঘূৰি অহালৈ বাট চাই ৰৈ আছো। আকৌ এবাৰ মনত পেলাইছো বৰষুণৰ সেই ভাল লগা দিনবোৰলৈ, নীলাখামৰ মোৰ বেদনাতিক্ত চিঠিবোৰলৈ, সকলো মোৰ অতৃপ্ত হৃদয়ৰ যাতনাৰ দীঘলীয়া প্ৰতিধ্বনি। গুৱাহাটী কলেজৰ আছামিজ ডিপাৰ্টমেণ্টৰ পাহৰিব নোৱাৰা এক যুগমী স্মৃতি। মই যেন এতিয়া বিষাদৰ দুৰ্দান্ত প্ৰেমিক। এতিয়াতো তোমাক দিবলৈ মোৰ ওচৰত একোৱে নাই। মইতো কাহানিও নাছিলো নীলিম কুমাৰ অথবা প্ৰণৱ কুমাৰ বৰ্মনৰ দৰে প্ৰেমিক কবি। মই মাথো কবিতা ভাল পোৱা তোমাৰ এজন দুৰ্দান্ত প্ৰেমিক। ভাবিছিলো আৰু কাহানিও কবিতা নিলিখো, মৰম ভাল পোৱাৰ কথাও নাভাবো। কিন্তু আৱেগৰ অশ্ৰুতাৰ কিদৰে বাধা দিম কোৱা? ভগ্ন হৃদয় যাতনা পাহৰিম কিদৰে? হয়তো আৰু কাহানিও নিলিখো মই কবিতা। তোমাৰ নামত মোৰ এয়া শেষৰটো বিষাদ ভৰা কবিতা, বৰষুণৰ বতৰা মোৰ প্ৰিয় খেলুৱৈ। তুমি গ্ৰহণ কৰিবা, তুমি সুখলে থাকা।